পেশেন্ট এজনে মোক সুধিলে যে ডক্টৰ এন্টি ডেন্ড্ৰফ শ্যাম্পুৰ কথাটো বহুত শুনিছিলো ডেন্ড্ৰফ ঠিক কৰিবলৈ লগায়ও আছো দেখোন কিন্তু একোৱে ৰক্ষা পোৱা নাই ডেন্ড্ৰফৰ পৰা লগাই থাকিলে শ্যাম্পুটো অলপমান কমি থকা যেন লাগে হয়তো কমে অলপ চলপ কিন্তু শ্যাম্পুটো লগোৱা বাদ দিলে আকৌ দেখোন ডেন্ড্ৰফটো ঘূৰি আহে Wait, let me tell you dear, shampoo problem নহবও পাৰে আপোনাৰ problem হ'ব পাৰে আপোনাৰ oily scalp, genetics বা এটা বিধৰ fungus শ্যাম্পুটো আপুনি কেনেদৰে ব্যৱহাৰ কৰিছে কোনটো শ্যাম্পু ব্যৱহাৰ কৰিছে সঠিক ইনগ্ৰেডিয়েন্টছটো ইউজ কৰিছে নে নাই হেবু বহুত ইম্পৰ্টেন্ট কথা when it comes to dandruff Welcome back to my channel সকলোকে আকৌ এবাৰ মোৰ চেনেলটো স্বাগতম জনাইছো মোৰ নাম ডক্টৰ মানালি MD dermatologist আপোনাৰ অসমবাসী ডিজিটেল স্কিন ডক্টৰ আজি আমি কথা পাতিম যে ডেন্ড্ৰফ ঠিক কৰিবলে আপোনালোকে যদি ঘৰতে বিচাৰিছে তেতিয়া হলে আপোনালোকে শ্যাম্পু ঠিকমতে লগাইছে না নাই কোনটো শ্যাম্পু লগাব লাগে কেনেদৰে লগাব লাগে গুটিখিনি কথা আমি ডিসকাস কৰিম আৰু কেতিয়া ডক্টৰৰ ওচৰলৈ যাব লাগে হেতু আপোনালোকে জানিব লাগে তেন্তে কলম নকৰি ভিডিওটোলৈ আগবাঢ়ি যাওঁ প্ৰথমতে জানি লওঁ যে ডেন্ড্ৰফ কি হয় আমাৰ স্ক্যাল্পত থাকে অয়েল গ্ল্যান্ডস বেলেগ ঠাইৰ স্কিনত যেনেকৈ অয়েল গ্ল্যান্ডস থাকে আমাৰ স্ক্যাল্পতো থাকে আৰু লগতে থাকে এটা নৰ্মেল ন্যাচুৰাল ফাংগাস যেটো মালাজেছিয়া ফাৰফাৰ বুলি কওঁ বা পিটাৰোস্পৰম বুলি কওঁ এটো অলৰেডি প্ৰেজেন্ট থাকে বাট কিছুমান মানুহৰ মাজত ইন্ডিভিজুৱেলত দেখা যায় মেবি জেনেটিক্স এটা ৰোল প্লে কৰিব পাৰে বা এনভাইৰনমেন্টাল ফ্যাক্টৰ এটা হ'ব পাৰে তেওঁলোকৰ মাজত এই ফাংগাসটো বহুত বেছিকে গ্ৰো কৰে নৰ্মেলতকে আৰু একদম সিম্পল ভাষাত কৈছো মই এই ফাংগাসটোৱে যেটো মূৰত অয়েল গ্ল্যান্ডছৰ পৰা ওলোৱা তেলটো হেতু খাদ্য হিচাপে ব্যৱহাৰ কৰে আৰু খাদ্যত হিচাপে অয়েলটো ব্যৱহাৰ কৰি এক্সক্ৰিট কৰে বা ৰিলিজ কৰে ফ্ৰী ফ্যাটি এসিড এই ফাংগাসটোৱে এই ফ্ৰী ফ্যাটি এসিডটোৱে এটা ইমিউন ৰিএকশন কৰে যাৰ ফলত স্ক্যাল্পত ৰেডনেস দেখা পায় ৰঙচুৱা পৰে ডেন্ড্ৰফ হলে আৰু স্কিন সেল টাৰ্নওভাৰটো বঢ়ায় মানে অতিমাত্ৰাত স্ক্যাল্পৰ কুক কেটা সেলস কেটা বেছিকে বাহিব ধৰে আৰু বডিৰ পৰা ওলাইও যায় এটা নিৰ্দিষ্ট সময় থাকে আমাৰ স্কিনৰ পৰা পুৰণি ডেড স্কিন সেলস বা পুৰণি কুকবোৰ আঁতৰিবলৈ কিন্তু ডেন্ড্ৰফৰ ক্ষেত্ৰত যেতিয়া ইমিউন ৰিএকশনটো হয় অতিমাত্ৰাত সেলো ওভাৰগ্ৰোথ কৰে কুকখিনি বহুত বাঢ়ি যায় আৰু বডিৰ পৰা ওলাই যায় একে লগ লাগি যেতিয়া ওলাই যায় বহুত সোনকালে তেতিয়া একেলগে আমি এটো ভিজিবল ফ্লেক হিচাপে দেখা পাওঁ আৰু হেতুকে কওঁ ডেন্ড্ৰফ সেই কাৰণে ডেন্ড্ৰফত আপোনালোকে গম পায় নে নাই নাজানো বাট ডেন্ড্ৰফত অয়েলিং কৰিব নালাগে মূৰত তেল লগাব নালাগে আপোনাক কেতিয়াবা কোনোবাই সাজেষ্ট কৰিছে নেকি ডক্টৰে আপোনাক কেতিয়াবা কৈছে নে যে অয়েল কিয় কৰিব নালাগে ডেন্ড্ৰফ থাকিলে মানুহৰ মাজত এটা ভুল ধাৰণা যে মোৰ স্ক্যাল্পটো ড্ৰাই হৈ বেছিকে উফি হৈছে ডেন্ড্ৰফ হৈছে আৰু বেছিকে একদম নাৰিকল তেল হক যি তেল পায় হেতুৱে লগাই থাকে মাসাজ কৰি থাকে ড্ৰাইনেছটো আঁতৰিব ডেন্ড্ৰফটো আঁতৰিব বুলি যদি আপুনি ভালকে কথাটো বুজি পাইছে তেতিয়া হলে আপুনি গম পাব যে অয়েলিং যদি কৰে আপুনি যদি স্ক্যাল্পত বহুত বেছিকে অয়েল মাসাজ কৰে তেতিয়া হলে আপোনাৰ যেটো অলৰেডি অয়েল গ্ল্যান্ডৰ পৰা ওলোৱা অয়েলটো ফাংগাসটো ব্যৱহাৰ কৰি আছে নিজৰ কামৰ বাবে খাদ্য হিচাপে ব্যৱহাৰ কৰি পেলাই সেই ডেন্ড্ৰফটো কৰিলে আপুনি যদি বেছিকে আৰু অয়েলিং কৰে এক্সট্ৰাকে অয়েল দিয়ে স্ক্যাল্পত মাসাজ কৰিবলৈ তেতিয়াটো এই ফাংগাসটোৰ কাৰণে আৰু ভাল হৈ পৰিব এই ফাংগাসটো এই অয়েলটো ব্যৱহাৰ কৰিব আৰু বেছিকেহে ডেন্ড্ৰফ কৰি তুলিব সেই কাৰণে মেইন হৈছে আপোনাৰ স্ক্যাল্পটো গ্ৰীজ ফ্ৰী বা অয়েল ফ্ৰী ৰাখা সেই কাৰণে ৰেগুলাৰ আৰু ফ্ৰিকুৱেন্ট শ্যাম্পু বা কৰিব লাগে আৰু স্ক্যাল্পটো যিমান পাৰে ড্ৰাই কৰি ৰাখিব লাগে অয়েলিং একেবাৰে নকৰিব যদি আপোনাৰ ডেন্ড্ৰফ আছে ইয়াত এটা কথা আপুনি চিনাক্ত কৰিব লাগিব যে ডেন্ড্ৰফ আৰু ড্ৰাই স্ক্যাল্পৰ মাজত ডিফাৰেন্সটো কি ড্ৰাই স্ক্যাল্পটো আকৌ বেলেগ তাত আকৌ আপুনি অয়েলিং কৰিব পাৰে হেতু ড্ৰাইনেছৰ কাৰণে আপোনাৰ ফ্লেক্স অলপ আপুনি নটিস কৰিব পাৰে ড্ৰাই স্ক্যাল্প মানে আপুনি যদি শ্যাম্পু আজি কৰিছে আৰু লগে লগে অলপ পিছতে আপোনাৰ স্ক্যাল্পত আপুনি অলপ গুৰি পাউডাৰী আপোনালোকে ফ্লেক্স নটিস কৰিছে একদম ভিজিবল ডাঙৰ ফ্লেক্স নহয় যেনেকৈ ডেন্ড্ৰফত দেখা পোৱা যায় হেতু খুব সম্ভৱ আপোনাৰ ড্ৰাই স্ক্যাল্পৰ বাবে আৰু যদি শ্যাম্পু কৰা 2-3 দিন পিছতো আপোনাৰ স্ক্যাল্পটো এফালে অয়েলি যেন ফিল হয় কিন্তু আঠা ফ্লেক্স আপোনাৰ স্ক্যাল্পত লাগি থাকে বা শোল্ডাৰ সটো আপোনাৰ গুৰি এনেকৈ ডেন্ড্ৰফ পোৱা ফ্লেক্স পোৱা দেখা পাব আৰু কানৰ পিছফালে বা নাকৰ সাইডত কপালতো কেতিয়াবা ডেন্ড্ৰফৰ ফ্লেক্স আপোনালোকে বা ৰেডনেস নটিস কৰিব পাৰে এবোৰ হৈছে ডেন্ড্ৰফৰ লক্ষণ ড্ৰাই স্ক্যাল্প নহয়
আৰু ইউজুৱেলি যিসকল মানুহৰ ড্ৰাই স্কেল্প হয় তেওঁলোকৰ ইউজুৱেলি আদাৰ বডি পাৰ্টছো ড্ৰাই থাকে ফেচো ড্ৰাই হ'ব আদাৰ বডি আৰ্মছ লিম্বছ চ' ড্ৰাই হ'ব পাৰে কিন্তু যিসকল মানুহৰ ডেণ্ড্ৰফ থাকে তেওঁলোকৰ আনলাইকলি হয় যে আদাৰ বডি পাৰ্টছ ড্ৰাই তেওঁলোকৰ হয়তো অইলি স্কিন হয় আৰু এটা কথা মই এটাক মেনশ্যন কৰোঁ ড্ৰাই স্কেল্প হ'লে আপোনালোকে অইলিং কৰিব কিন্তু ডেণ্ড্ৰফ থাকিলে অইলিং নকৰিব বাৰে প্ৰতি মই এইটো ৰিপিট কৰিছোঁ কাৰণ এই ডেণ্ড্ৰফটো কেতিয়াবা আৰু সিভিয়াৰ ফৰ্মলৈ যাব পাৰে লগত আপোনালোকৰ পিম্পলছো থাকিব পাৰে যেতিয়া আপুনি অইলিং কৰিব আৰু বেছি হয়তো কপালৰ এৰিয়াত বা পিছফালে পিঠিৰ ফালে একনিও দেখা পোৱা যায় আৰু বেছিকে সিভিয়াৰ ফৰ্ম যিটো সেবৰিক ডাৰ্মাটাইটিছ বুলি কওঁ হেতুও কৰি তুলিব পাৰে সেবৰিক ডাৰ্মাটাইটিছ মানে আপোনাৰ বহুত বেছিকে ৰেডনেছ থাকিব প্ৰমিনেন্ট ৰেডনেছ ৰঙচুৱা থাকিব ফ্লেক্সবোৰ ডাঙৰ ডাঙৰ হ'ব ডেণ্ড্ৰফতকে আৰু হেতু ৰিকাৰেন্ট হয় বাৰে প্ৰতি ঘূৰি আহে আৰু ৰেজিষ্টেণ্টও হয় পটককে শ্যাম্পু কৰিলে নাযাব পাৰে তাত আৰু এডভান্স ট্ৰিটমেণ্ট দৰকাৰ পৰে তেন্তে আগবাহু কি কৰিব পাৰে আপুনি ইয়াৰ পৰা মুক্তি পাবলৈ প্ৰথমতে মই ক'ম যে আপোনালোকে এটা নিৰ্দিষ্ট ৰুটিন সেট কৰিব যদি আপোনালোকে 3 দিনত 4 দিনত শ্যাম্পু কৰিছে ডোন্ট এটা মাইল্ড শ্যাম্পুৱে লওক আৰু ৰেগুলাৰলি শ্যাম্পু কৰা ষ্টাৰ্ট কৰক স্পেশালি আপোনাৰ যদি বহুত বেছিকে ডেণ্ড্ৰফ হয় আপুনি হয়তো প্ৰথম 10 দিন আপুনি ৰেগুলাৰ শ্যাম্পু কৰক তাৰ পিছত 10-15 দিনৰ পিছত আপুনি অল্টাৰনেট ডে কৰক কিন্তু 3-4 দিন কিছুমানে শ্যাম্পু নকৰে হেনেকুৱা হলে কিন্তু ডেণ্ড্ৰফৰ সমস্যা আৰু বেছিকে বাঢ়ি যোৱা দেখা যায় এণ্ড শ্যাম্পু কৰিলেও নহয় শ্যাম্পুৰ কণ্টেক্ট টাইমটো ইম্পৰ্টেণ্ট কিমান দেৰি আপুনি স্কেল্পত ৰাখিছে আপুনি যদি বেছি ডেণ্ড্ৰফ হৈছে আপুনি এণ্টি ডেণ্ড্ৰফ শ্যাম্পু কিছুমান ইউজ কৰিব পাৰে য'ত থাকে কিটোকোনাজল সেলেনিয়াম সালফাইড জিংক পাইৰেট্ৰন সাইক্লোপাইৰক্স এইবোৰ হৈছে এণ্টি ফাংগাল যিটো ফাংগাছ গ্ৰোথটো কমাব কিন্তু এটো আপুনি লগে লগে মাসাজ কৰি ধুই দিলে নহব মাসাজ কৰি প্লাস স্কেল্পত এটলিষ্ট 5 মিনিটস মান ৰাখিব 5 to 6 মিনিটস স্কেল্পত ৰাখিব তাৰ পিছতহে ওয়াশ কৰিব ইয়েস এই এণ্টি ডেণ্ড্ৰফ শ্যাম্পু ব্যৱহাৰ কৰিলে বহুতে কয় যে হেয়াৰটো ড্ৰাই হৈ যায় ফ্ৰিজি হৈ যায় হ'ব পাৰে আৰু সেই কাৰণে আপোনালোকে এণ্টি ডেণ্ড্ৰফ শ্যাম্পু যদি ব্যৱহাৰ কৰিছে তেতিয়াহলে আপোনালোকে ৰেগুলাৰলি কণ্ডিশনাৰ ইউজ কৰিবলৈ নাপাহৰিব এণ্ড কিছুমান স্যালিসাইলিক বেস শ্যাম্পু পোৱা যায় যেটোৱে এই বেছিকে যে আপোনাৰ সেল গ্ৰোথ হৈ আছে অয়েল টু সিক্ৰেট হৈ আছে সেই অয়েল কন্ট্ৰোল কৰিবলৈও স্যালিসাইলিক বেস শ্যাম্পু কিছুমান পোৱা যায় হেতু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু যদি বহুত সিভিয়াৰ হয় কেতিয়াবা লোশনস দৰকাৰ পৰে ষ্টে অন লোশন যেটো আমি এডভাইস কৰো ৰাতি লগাই পেলাই থৈ দিবলে এণ্ড দেন এটো নেক্সট ডে আপোনালোকে ওয়াশ কৰিব পাৰে এক্সট্ৰিম কেছত কেতিয়াবা বহুত বেছি ইনফ্লেমেশন বা সেবৰিক ডাৰ্মাটাইটিছ থাকিলে য'ত বহুত বেছিকে ৰঙচুৱা পৰে হেনেকুৱা ইনফ্লেমেশন কমাবলৈ কেতিয়াবা আমি স্টেৰয়েড বেসড লোশন বা শ্যাম্পু সাজেষ্ট কৰো যেটো কিন্তু প্ৰেসক্ৰিপচন বেসড হয় দে হেতু আপোনালোকে আকৌ নিজে নিজে ব্যৱহাৰ নকৰিব সিভিয়াৰ হলে কেতিয়াবা আমি ওৰেল মেডিকেশনো দিও খাবলৈও দৰব দিও হেতু এগেইন ডাৰ্মাটোলজিষ্ট ৰেকমেন্ডেড হয় হেনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে শ্যাম্পু কৰি যদি কন্ট্ৰোল নাই হোৱা যেনেকৈ মই কৈছো শ্যাম্পু কৰিব ৰেগুলাৰলি আৰু এণ্টি ডেণ্ড্ৰফ শ্যাম্পু যিখিনি মই অলৰেডি কলো কম্পোজিশন থকা আপোনালোকে ব্যৱহাৰ কৰক সপ্তাহত 2-3 কে আৰম্ভ কৰক তাৰ পিছতো যদি আপোনালোকৰ কন্ট্ৰোল নাই হোৱা ডু ভিজিট আ ডাৰ্মাটোলজিষ্ট বহুত উপায় আছে আজিকালি কিছুমান ডিভাইস বেসড ট্ৰিটমেন্টও আছে ডেণ্ড্ৰফৰ কাৰণে হেতু আপোনালোকে এবাৰ কনসাল্ট কৰি চাব আৰু এটা কথা ইয়াত কওঁ ডেণ্ড্ৰফ কিন্তু পাৰ্মানেন্ট কিউৰ নহয় ট্ৰিটেবল হে হয় মানে হেতু কন্ট্ৰোল কৰি ৰাখিব পাৰে যদি আপুনি মেইনটেনেন্স নাই কৰা বহুতে কয় যে এটো ৰিকাৰেন্স কৰে হয় হেতু কেতিয়াবা ৰিকাৰেন্ট কৰে আৰু কিছুমান সিজনাল টাইমত লাইক উইন্টাৰ টাইমতো বহুত বেছিকে আকৌ এটো ৰিকাৰেন্স দেখা পোৱা যায় সেই কাৰণে মেইনটেনেন্সটো দৰকাৰ যেতিয়া আপোনাৰ হয়তো কমপ্লিটলি ঠিক হৈ গৈছে আপোনালোকে এণ্টি ডেণ্ড্ৰফ শ্যাম্পুটো মাহত 2 বা এবাৰকে লগাব বা আপুনি এডভাইস এটা লৈ ল'ব ডাৰ্মাটোলজিষ্টৰ আপোনাৰ ডেণ্ড্ৰফৰ পৰা আমি হাত হাৰিব পাৰো কিন্তু আপোনালোকৰ কমপ্লায়েন্সৰ দৰকাৰ আপোনালোকে কেদিনমান লগালে নাই ঠিক হোৱা বুলি পেলাই যদি এৰি দিয়ে তেতিয়াহলে নহব আৰু এটা গুড নিউজ যে এটো উইথ এজ সিভিয়াৰিটিটো কমিও আহে কাৰণ উইথ এজ যেতিয়া এজ বাঢ়ি যায় এই অয়েল গ্ল্যান্ডটো আমাৰ বডিৰ পৰা কমি যায় আৰু সো ডাজ দিস ডেণ্ড্ৰফটো লাহে লাহে কমি আহে আশা কৰো ভিডিওটো ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো
আৰু আপোনালোকে যদি ডেণ্ড্ৰফৰ পৰা ভুগিছে কমেণ্ট কৰি জনাব আৰু আপোনালোকে কি লগাই পেলাই ভাল পাইছে সেইটোও মোক জনাব মই জানিব বিচাৰিম টিল দেন ষ্টে সেফ টেক কেয়াৰ বাই বাই সি ইউ ইন মাই নেক্সট